হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। এয়া আমি ওলাইছোঁ আজি দেহাৰ স্কুলত ফাউণ্ডেশ্যন ডে আছে, তাৰ কাৰণে আমি ওলাইছোঁ। আজি দেউতাকো যাব। এয়া আমি আহি পাই গ'লোহি। এয়া ইমান ধুনীয়াকৈ সজাইছে তেওঁলোকে, চাওকচোন। এয়া ভূপেন দা, জুবিন গাৰ্গ চবৰে ফটো শ্ৰদ্ধাঞ্জলিৰ কাৰণে ৰাখিছে দুইজনৰে। তাৰপিছত এয়া আয়োজন কৰি আছে। আমিও অকণমান সোনকালে গৈ পালোঁগৈ। তাৰপিছত মই ভাবিলোঁ বোলো অকণমান পাৰ্কখন ঘূৰোঁ। এয়া পাৰ্কখন গোটেই ঘূৰিছোঁ, অকণমান ভিডিঅ' কৰি থ'লোঁ। ইমান ভাল লাগিলে নহয়। এইখন পাৰ্কলৈ আমি প্ৰায় গৈয়ে থাকোঁ। এয়া অনুষ্ঠান আৰম্ভ কৰিলে বন্তি প্ৰজ্বলনেৰে। তাৰপিছত এই সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰীখিনিয়ে সকলোৱে একেলগে প্ৰাৰ্থনা কৰিছে। এয়া চাওকচোন, আহক শুনো আমি। সঁচাকৈ এই অকণমানি অকণমানি ছাত্ৰ ছাত্ৰীখিনি ইমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰিছে, চাওকচোন। ইমান ভাল লাগিছে। মানে ইহঁতি বোলে এনেকৈ প্ৰাৰ্থনা কৰে চিঞৰি চিঞৰি, মিছ কেইগৰাকীয়ে কৈছে। ইমান ভাল লাগিছে, চাওকচোন। সঁচাকৈ সকলোৱে আমাৰ দেহাক আকৌ চাব দেই, বান্দৰ টুপি পিন্ধি ৰখিয়ে পূৰা গাইছে। এয়া আকৌ ৰাইমছ গোৱাইছে, ৰাইমছৰ ডান্স। আৰু তেওঁলোক গোটেইখিনিয়ে একেলগে নচুৱাইছে। এই যিমানখিনি ষ্টুডেণ্টে নাচিছে সিমানখিনি ষ্টুডেণ্টে আছে স্কুলখনত। বৰ ভাল স্কুলখন। এই কণমানি ছাত্ৰ ছাত্ৰীবোৰৰ মাজত থাকি যে বহুত ভাল লাগে। তাহাঁতক যেনেকৈ শিকোৱা যায় তেনেকৈ কৰিবলৈ চেষ্টা কৰে, খালি নোৱাৰে আৰু। এয়া আকৌ আমাৰ দেহাই পুৰস্কাৰ পালে দেই। আজি ড্ৰয়িঙত উদগনি পাইছে। ইমান ফূৰ্তি তাৰ, চাওকচোন। গৈ পিনে ৰখি আছেগৈ। আপোনালোকে বেয়া নাপাব, খালি এই কেমেৰাটোত তাৰমানে কি হ'ল, নিয়ৰ আজি বহুত বেছি যে, নিয়ৰ বেছি কাৰণে এনেকুৱা হ'ল দেই। তাৰ বহুত ফূৰ্তি লাগিছে, পূৰা প্ৰাইজ পাইছে। অকণমানি গাড়ী এখন আৰু মানপত্ৰ এখন, বৰ ভাল পাইছে সি। প্ৰাইজ পালোঁ।